আজি সেইকাৰ কথা মই তোমাক কৈ থৈ যাওঁ অকল মোৰ বাবে নহয় গান্ধাৰী এই সমাজত যিমান পিতৃ মাতৃ আছে সকলোৰে কাৰণে মই এটা কথা কৈ থৈ যাওঁ গান্ধাৰী কি জানা গান্ধাৰী ধন টকা পইচা ঐশ্বৰ্য বিভূতি ডাঙৰ বস্তু নহয় গান্ধাৰী এইবিলাক একো ডাঙৰ বস্তু নহয় আসল কথা হল গান্ধাৰী সন্তান জন্ম দিলেই নহব গান্ধাৰী সন্তান জন্ম দিলেই নহব সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিব পাৰিব লাগিব নহলে গান্ধাৰী অন্য পিতৃ মাতৃৰো আমাৰ দৰে একেই দশা হব গান্ধাৰী অন্য পিতৃ মাতৃৰো আমাৰ দৰে একেই দশা হব বলা গান্ধাৰী আমি বনৰ মাজলৈ যাওঁ সেইদিনাখন বনৰ মাজত যাবলৈ 4জন ব্যক্তি ওলাই আহিছিল কাহিনী সূত্ৰে আমি গম পালো ধৃতৰাষ্ট্ৰ গান্ধাৰী আৰু বিদুৰ এতিয়া প্ৰশ্ন হল সেই 4 নম্বৰ ব্যক্তিগৰাকী কোন আছিল যিয়ে বনৰ মাজত যাবলৈ ওলাই আহিছিল পঞ্চমতৰে গম নোপোৱাকৈ দ্ৰুপদীয়ে গম নোপোৱাকৈ কুন্তী দেৱী যাবলৈ ওলাই আহিল 4জন বনৰ মাজত এক পাতেৰে ঘৰ সাজি মন্দিৰ হেন তাতে বহি সকলোৱে তুমি প্ৰয়াস কি হৈ যাবা তুমি অকলে যাব নোৱাৰা বৌ বিদুৰে বোলে বৌ